মই যিদিনাখন হিতেশ্বৰ শইকীয়া ছাৰৰ গাড়ীত প্ৰথম ৰাজীৱ ভৱনলৈ গৈছিলো তেতিয়া ছাৰে গাড়ীখনৰ পৰা নমাই দিওঁতে হিতেশ্বৰ শইকীয়া ছাৰকো সেৱা কৰিছিলো আৰু ৰাজীৱ ভৱনকো সেৱা কৰিছো আৰু সিদিনাখন মই যেতিয়া বাষ্পীভৱনলৈ গৈছো মই এই কাৰণেই সেৱা কৰিছো যে মই মাধৱদেৱে আমাক শিকাইছিলে মহাপুৰুষ মাধৱদেৱে নামঘোষাত লিখিছিলে যে অধমে কেৱল দুখক দেখয় মধ্যমে দুখ গুণ বিচাৰ কৰে উত্তমে কেৱল গুণক দেখয় উত্তমে অল্প গুণ বিস্তাৰ কৰে গুৰুজনাৰ ভাষাত মই অনুভৱ কৰিছিলো যে মোৰ দৃষ্টিভংগীটো যি ধৰণে মই এজন তীব্ৰ সমালোচক আছিলো সদায় বেয়াটোৱে দেখিছিলো সেইটো মোৰ সেই সময়ত পৰিস্থিতি আৰু দায়িত্বৰ বাধ্যবাধকতা আছিল কাৰণ মই দলৰ সভাপতি মই বিজেপিক প্ৰশংসা কৰিব নোৱাৰো সেই সময়ত গতিকে মই দলৰ সভাপতি হিচাপে দলৰ ফেচ হিচাপে মই সেই সময়ত মোৰ দায়িত্ব আৰু পৰিস্থিতিৰ বাধ্যবাধকতাত যিখিনি কথা কৈছিলো সেইখিনি মই এতিয়া গৈ প্ৰতিজন নেতাক গৈ ক'ব নোৱাৰো যে মই বেয়া পাই নাথাকিব সেইকাৰণে সমগ্ৰ বিজেপি দলটোক মই দলটোত প্ৰৱেশ কৰাৰ আগত প্ৰণিপাত জনাইছো।